এতিয়া সবৰো ভাষাটোতো ক'ব নোৱাৰিম এইকাৰণে অসমীয়াতে ক'ম মই So today we have our Principal Secretary Akash Deep and my colleague MCLA and Political Secretary Madhav Setri, former MLA Sandeep Basumatari, our Senior Secretary of Council Amarjyoti Burman and Dhiraj Saut. We have guest here Zuel Pegu, Manoranjan Payeng, Joint Director Assam Administrative College, and also Zuel Pegu, Resource Persons Missing Language, and our other officers, and also trainees. And I think after today you will not call trainees, you will be officer. So best of luck from my side and congratulations to all of you. Though we are looking that hall is not fill up, it's partially occupied, but the weight, jitu ojon hallor jitu weight, it is more than fill up hoy ase because we have 80 officers here who is going to build the future of Assam. So from my language moi kobo bicharu ki halltu jodio eta konahe manu bohi ase yat halltu ekdom bahut heavy hoi thaka jen lagise. তো এই সময়ত মই আমাৰ ফাৰ্ষ্ট বেটছ এইটো এটা হিষ্ট্ৰী হয় বড়োলেণ্ডৰ কাৰণে দীঘলীয়া এটা সংগ্ৰাম হৈছিলে আৰু এই সংগ্ৰামৰ সময়ত 1967ৰ পৰা বড়ো নেতাবিলাকে বহুত কিবা কিবি বিচাৰিছিলে আৰু ময়ো বড়ো মুভমেণ্টৰ থাৰ্ড জেনেৰেশ্যন আছিলোঁ ফাৰ্ষ্ট জেনেৰেশ্যনে 1967ত আৰম্ভ কৰিছিলে আৰু সেইটো শেষ হৈছিলে 1986ত ছেকেণ্ড জেনেৰেশ্যন 87ত আৰম্ভ কৰিছিলে য'ত নেতৃত্ব দিছিলে ফাদাৰ অফ দ্য বডোজ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু এইটো শেষ হৈছিলে 1993ত সেই সময়ত সেই লিডাৰবিলাকৰ আমাৰ লিডাৰবিলাকৰ ডিমাণ্ড চাৰ্টাৰটো 92 পইণ্ট আছিলে 92 চাৰ্টাৰ অফ ডিমাণ্ড পিছত 1993ত একৰ্ড কৰাৰ পিছত এইটো এটা সময়ৰ কাৰণে স্থগিত আছিলে এগেইন 1996ত মুভমেণ্ট আৰম্ভ হ'ল 2003ত একৰ্ড হ'ল The movement of 1987 to 1993 itu amar karone sobse dukhdayok asile. We lost 1135 people in 6 years movement. From 96 to again in 2003 we lost many lives. Aru he khomoyot democratic movement aru arms movement amar okhomot hoi asile. So itu and only 2% against 2%, me and another senior person case register hoisile rail blockadeor aru he case to mok koisile courtot jabo laga hol hajir hoboloi mok gokule kole je duta rasta ase eta hol case to face koribo pare courtot ahi thakibo lagibo ki hoi najano result to আৰু এটা কৈছিলে যে শৰ্টকাট এটা আছে আপুনি মানে 2000 ফিজ দি পেলাই এইটো চেক কৰি ল'ব পাৰে কেছটো তো মই আমাৰ সিস্টেমটো লিগেল সিস্টেম আৰু সিস্টেমটো বুজিবৰ কাৰণে মই কেছটো ফেচ কৰাটো মই সিলেক্ট কৰিছিলোঁ মই কেছটো ফেচ কৰিম তো মই বহুতবাৰ কোৰ্টত গৈছোঁ একবাৰত 4 ঘণ্টা 5 ঘণ্টা এনেকুৱা থিয় দিওঁ বঙাইগাঁও কোৰ্টত যাই পেলাই 2 বছৰ মই কোৰ্টত থিয় হৈছোঁ তাৰ পিছত কেছটো মই জিকিছোঁ কেছটো জিকাটো ষ্টৰিটো নহয়
ষ্টৰিটো হ'ল 2 বছৰ মই কেছটো ফেচ কৰি কি লেচন শিকিলোঁ, ডেট ইজ দ্য ষ্টৰি। তাত আমাৰ ল' ছিষ্টেম, মেজিষ্ট্ৰেট বিহেভিয়াৰ কিবা কিবি বহুত মই শিকিছোঁ মানে 2 বছৰত, এণ্ড ডেট হেল্প মি টু আণ্ডাৰষ্টেণ্ড হাউ দি জুডিচিয়াৰী ফাংচনছ। তো মই জাষ্ট বড়ো মুভমেণ্টৰ এটা শ্বৰ্ট কথা কৈছোঁ। এতিয়া ইয়াৰে যিটো আমাৰ থাৰ্ড ফেজ বড়ো মুভমেণ্ট, ইয়াত আমাৰ 3টামান মেইন এজেণ্ডা আছিলে। প্ৰথম আছিলে যে পলিটিকেল